নমস্কাৰ। আজি আকৌ এটা ব্যৱসায়িক পৰিকল্পনা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ফাৰ্ম বিজনেছ প্লেনৰ ছাগলী পালনৰ বিষয়ে আমি আলোচনা কৰিম। এই ছাগলী পালন ব্যৱসায়টোত আপোনালোকে খুবেই লাভান্বিত হ'ব পাৰিব বুলি আমি আশা কৰিলোঁ। ইয়াতে প্ৰথমতে আপোনালোকৰ গোটৰ সদস্যাৰ নামটো লিখিব। তাৰপিছত আপোনালোকে কোড নাম্বাৰটো লিখিব, গোটৰ কোড নাম্বাৰটো যিটো MIS-ত আপোনালোকৰ আছে, লোকচৰ পৰা এইটো লিখিব লাগিব। তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি যদি কিবা থাকে, বৰ্তমানে সেই মহিলাগৰাকীয়ে কি কাম কৰি আছে, তেওঁৰ জীৱিকা কি, সেইটো লিখিব পাৰিব। আৰু সেই জীৱিকাটোত তেওঁৰ কিমান উপাৰ্জন হৈছে, কাৰেণ্ট ইনকাম আপোনালোকে ইয়াতে বৰ্তমানৰ উপাৰ্জনটো ইয়াত লিখিব পাৰিব। মই ধৰি লওক 10,000 টকা হৈছে বুলি মই ধৰি লৈছোঁ, সেইবাবে মই ইয়াতে 10,000 টকাটো লিখিছোঁ। ব্যৱসায়টোৰ নামটো লিখিব, ছাগলী পালন। তাৰপিছত ব্যৱসায়ৰ প্ৰকাৰটো আপোনালোকে লিখিব লাগিব। এই ব্যৱসায়টো ছাগলী পালনটো এটা উৎপাদনমুখী কাম, গতিকে মই ইয়াত হালধীয়া ৰং দিছোঁ, আপোনালোকে ইয়াতে টিক মাৰ্ক দিব। তাৰপিছত ইনভেষ্টমেণ্ট প্লেনখন আছে, বিনিয়োগ পৰিকল্পনা। ধৰি লওক এতিয়া ছাগলী পালনৰ বাবে আমি 4 পৰা 5 মহীয়া মাইকী ছাগলী পোৱালি কেইটামান আমি পুহিম। গতিকে আমি প্ৰতিটোৰ দাম 4,500 টকাকৈ আমি 10টা যদি পুহোঁ, তেতিয়াহ'লে ইয়াত টোটেল ভৰিব লাগিব আমি 45,000 টকা। সেইদৰে 6 পৰা 8 মহীয়া মতা ছাগলী পোৱালি যদি এটা আমি পুহোঁ, তাৰ প্ৰতিটোৰ দাম যদি আমি 7,000 টকাকৈ আনো, তেতিয়াহ'লে ইয়াতো 7,000 টকা হ'ল। ছাগলীৰ গঁৰাল যদি আপোনালোকৰ অলৰেডি আছে, তেতিয়াহ'লে আপোনালোকে মেৰামতি কৰি ল'ব পাৰে। তেতিয়া আপোনালোকৰ যিটো ইনভেষ্টমেণ্ট খৰচটো আপোনালোকৰ কম হৈ যাব। যদি আপোনালোকে নতুনকৈ বনায়, তেতিয়া আপোনালোকৰ অলপ বাঢ়িব পাৰে। গতিকে মই ইয়াতে ধৰি লৈছোঁ তেওঁ নতুনকৈ বনাব যিহেতু 18,000 মান টকা ইয়াতে খৰচ হ'ব। তাৰপিছত আহিলে খাদ্য। ছাগলী পোৱালিকেইটা আপুনি খাদ্য দিব লাগিব। গতিকে মুঠ আমাৰ কিমানটা ছাগলী হ'ল? 11টা ছাগলী হ'ল। গতিকে 11টা ছাগলী আমি 3 মাহৰ বাবে যদি আমি চাওঁ, প্ৰতিটো ছাগলীয়ে কিমানকৈ খাব? আমি ধৰি লৈছোঁ প্ৰতিটো ছাগলীয়ে, যিহেতু মতা পোৱালিটো আছে, মতা পোৱালিটো অলপমান বেছিকৈ খাব, এটাই পোৱালি। গতিকে প্ৰতিটো মতা পোৱালিটো যদি 500 গ্ৰামকৈ খায়, 3 মাহত কিমান খাব সেইটো উলিয়াই ল'ব লাগিব। আৰু বাকী মাইকী ছাগলী পোৱালিকেইটা 10টাই 300 গ্ৰামকৈ যদি খায়, 3 মাহৰ বাবে কিমান হ'ব সেইটো উলিয়াব লাগিব। আমি ইয়াতে উলিয়াই থৈ দিছোঁ, আপোনালোকে চাব। যদি মতা পোৱালিটোৱে 500 গ্ৰামকৈ খায়, 3 মাহত 45 কেজি খাব। আৰু মাইকী ছাগলী 10টাই 3 মাহত 270 কেজি খাব। আমি এইটো এটা হিচাপ কৰি উলিয়াইছোঁ, আপোনালোকে ঠিক সেইদৰে এটা হিচাপ আপোনালোকে উলিয়াব। আৰু প্ৰতিটো ছাগলী মানে 10টা আৰু এটা 11টা ছাগলীয়ে যদি 315 কেজি খায় 3 মাহত, প্ৰতি কেজি খাদ্যৰ দাম যদি 35 টকাকৈ হয়, 32 ৰুপিজ হয়, তেতিয়াহ'লে আমাৰ 10,080 টকা খৰচ হ'ব। ঔষধ আৰু ভেকচিনৰ নামত আমি যদি প্ৰতিটো ছাগলীয়ে 200 টকাকৈ আমি খৰচ দেখুৱাওঁ, তেতিয়া 11টা ছাগলীত 2200 টকা হ'ব। আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব পাৰে, খুবেই ভাল এইটো ইঞ্চুৰেঞ্চ কৰাটো। গতিকে আপোনালোকে প্ৰতিটো ছাগলীত আপোনালোকে কিনা দাম যিটো থাকে, সেই কিনা দামত আপোনালোকে 6%কৈ আপোনালোকে ধৰি লওক ইঞ্চুৰেঞ্চৰ বাবে আপোনালোকে দিব লাগিব। তেতিয়া আমি এটা হিচাপ উলিয়াইছোঁ, প্ৰতিটো ছাগলীৰ যিটো কিনা দাম থাকিব, কিনা দামৰ পৰা 6%কৈ হ'লে 11টা ছাগলীত আমি 3,120 টকা আমি পাইছোঁ। আৰু অন্যান্য আপোনালোকে যাৱতীয় যিটো খৰচ, তাত আপোনালোকে 2500 টকা ধৰিব পাৰে। তো সৰ্বমুঠ আপোনালোকে কিমান বিনিয়োগ কৰিলে? 87,900 টকা। এতিয়া আহিলে আপোনালোকৰ পুঁজিৰ বিৱৰণটো, ফাণ্ড ডিটেইলছ। যদি আপুনি চাই পুঁজিৰ বিৱৰণটো, আপোনালোকে 10,000 টকা যিহেতু MMUA পৰা পাব, আৰু বাকীখিনি আপোনালোকৰ নিজৰ অৰিহণা হিচাপে ধৰি ল'ব পাৰে। নিজৰ অৰিহণাত আপোনালোকে 77,900 টকা, টোটেল আপোনালোকে 87,900 আপোনালোকে পাব। তাৰপিছত আমি দিব লাগিব মাৰ্কেটিং বা চেল প্লেনটো। উৎপাদিত সামগ্ৰী আমি ছাগলীয়ে ধৰি লৈছোঁ। মুঠ আমি 11টা ছাগলী আমি ধৰি লৈছিলোঁ বা আনিছিলোঁ। তো তাৰ পৰা আমি 8জনী মাইকী ছাগলী আমি ডাঙৰ কৰি বিক্ৰী কৰিম। বাকীকেইটা আমি ৰাখি থ'ম। মতা ছাগলীটো ৰাখি থ'ব লাগিব, আৰু বাকী 2জনী ছাগলী আমি ৰাখি থৈছোঁ, পিছত যাতে তাৰ পৰা পোৱালি হৈ আকৌ আমি পুহিব পাৰোঁ। গতিকে আমি 8জনী ছাগলী, ডাঙৰ ছাগলী যদি আমি বেচোঁ, প্ৰতিজনী ছাগলীত যদি আমি 15,000 টকাকৈ বেচোঁ, তেতিয়া আমি 1,20,000 টকা পাম। এতিয়া চাওকচোন আপোনালোকৰ ইনভেষ্টমেণ্ট কিমান আছিল? ইনভেষ্টমেণ্ট আছিল 87,900 টকা, কিন্তু আপুনি 8জনী ছাগলী বিক্ৰী কৰি কিমান পাব? 1,20,000। ইয়াৰ উপৰিও আপোনালোকে যদি তাৰ পৰা পোৱালি হয়, সেই পোৱালি যদি আপোনালোকে বেচে, প্ৰতিটো পোৱালিত যদি আপোনালোকে 3,000কৈও বেচে, 5টা পোৱালি ধৰি লওক আমি পালোঁ, আমাৰ এইটো প্ৰতি বছৰে
আশা কৰা অতিৰিক্ত আয়ৰ পৰিমাণ যদি আমি উলিয়াব যাওঁ তেতিয়া ৩,০০০কৈ ৫টা ছাগলী পোৱালিত আমি ১৫,০০০ টকা ইয়াৰ পৰা আমি উপাৰ্জন কৰিব পাৰোঁ। গতিকে ছাগলী পালনত যথেষ্ট লাভান্বিত হয়। আপোনালোকে এনেদৰে এখন বিজনেছ প্লেন বনাই ল'ব পাৰে আৰু এই ছাগলী পালন কৰিব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে এইখন বুজি পাইছে আৰু দিয়াৰ দৰে আপোনালোকে এখন বিজনেছ প্লেন বনাই আপোনালোকে MMUA ফৰ্মৰ লগত জমা দিব। ধন্যবাদ।